আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি আৰু এই তিৰুভাৱ তিথিৰ উপলক্ষে আজি মই আহি উপস্থিত হৈছোহি শ্ৰী শ্ৰী আলিপুখুৰী সত্ৰত। এয়া মৰিগাঁও জিলাৰ উত্তৰাঞ্চল মৈৰাবাৰীত অৱস্থিত শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবাৰী সত্ৰ। গুৰুজনাৰ বহু স্মৃতি বিজড়িত এই সত্ৰখনত তিৰুভাৱ তিথিৰ উপলক্ষে আজি মই আহি উপস্থিত হলোহি এই সত্ৰৰ প্ৰাংগণত। প্ৰকৃততে আজিৰ তাৰিখত আলিপুখুৰী সত্ৰ কেনে অৱস্থাত আছে? বহুতেই শুনিছে এই নামটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবাৰী সত্ৰৰ নামটো, কিন্তু বহুতেই হয়তো ইয়ালৈ অহা নাই। তাকেই আজি দেখুৱাম আৰু তাৰ বাবেই আজি গুৰুজনাৰ তিৰুভাৱ তিথিত আমিও আহি উপস্থিত হৈছোহি এই আলিপুখুৰী সত্ৰত। গুৰুজনাৰ এই তিৰুভাৱ তিথিৰ দিনটোত আজি ৰাজ্যজুৰি ভক্তিৰসৰ ধ্বনিত বুৰ যোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে আজি মঠ মন্দিৰসমূহত সত্ৰসমূহত আজি দেখিবলৈ পোৱা হৈছে অগণন ভক্তৰ ভিৰ। শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবাৰী সত্ৰত মই বছৰটোত এবাৰ হ'লেও আহোঁ। সত্ৰৰ প্ৰাংগণত ভৰি থৈয়ে মই লক্ষ্য কৰিছিলোঁ আজি যথেষ্ট ভকতৰ ভিৰ হৈছে। গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনটোত গুৰুজনাক স্মৰণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহি ইয়াত উপস্থিত হৈছে। মুঠতে ভক্তিৰসৰ ধ্বনিৰে গুঞ্জৰিত হৈছে শ্ৰী শ্ৰী আলিপুখুৰী সত্ৰৰ আকাশ বতাহ। আৰু এয়াই হৈছে গুৰুজনাৰ বহু স্মৃতি বিজড়িত শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবাৰী সত্ৰ। আৰু পাটেকীবাৰী সত্ৰতেই আজি আমি আহি গুৰুজনাৰ এই তিৰুভাৱ তিথিৰ দিনটোত আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। আচলতে ইয়ালৈ আজিৰ দিনটোত কিমান ভক্তৰ আগমন ঘটিছিল। ইয়ালৈ বহু ভক্ত আহে, হাজাৰ হাজাৰ ভক্তৰ ইয়াত আগমন ঘটে। ইয়ালৈ আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক এবাৰ হ'লেও স্মৰণ কৰে আজিৰ দিনটোত। গতিকে খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আলিপুখুৰী শ্ৰী শ্ৰী পাটেকীবাৰী সত্ৰত আমি আজিৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ প্ৰকৃততে মৰিয়াবাৰীত থকা মৰিগাঁও জিলাৰ উত্তৰাঞ্চল মৰিয়াবাৰীত থকা এই যি শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবাৰী সত্ৰত কেনেধৰণৰ পৰিৱেশ চলি আছে। আচলতে মৰিয়াবাৰী অঞ্চলটো সংখ্যালঘু প্ৰধান অঞ্চল, বহু মুছলমান লোকে বসতি কৰাৰ বাবেই পাটেকীবাৰী সত্ৰলৈ বহু লোক আহিবলৈ সন্মান হ'লেও তেওঁলোকে টান পায়, কিন্তু এনে পৰিৱেশ নহয়। ইয়ালৈ আহিলে আপোনাৰ মন প্ৰাণ ভৰি উঠিব, কাৰণ এনে এটা পৰিৱেশ পাব। ভাগ ভাগ হৈ থকা অসমীয়া জাতিটোক গুৰুজনাই এই ঠাইৰ পৰাই একত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াত অসমীয়া জাতিটোৰ হকে সৃষ্টিৰ বীজ সিঁচিছিল গুৰুজনাই। গতিকে এই ঠাইটুকুৰা হৈছে গুৰুজনাৰ বহু স্মৃতি বিজড়িত ঠাই। কিন্তু আজিৰ দিনটোত বিশেষকৈ আমি ইয়ালৈ আহি দেখা পালোঁ যে ইয়াত এতিয়াও বহু লোকৰ ভক্তৰ ভিৰৰ সমাগম ঘটে। গতিকে আপোনালোকৰ কেতিয়াবা যদি মন যায় গুৰুজনাৰ অকণমান স্মৰণ কৰিবলৈ আপোনালোকে আহিব, এই গুৰুজনাৰ বহু স্মৃতি বিজড়িত ঠাইখিনিলৈ মনটো আপোনালোকৰ পবিত্ৰ হৈ উঠিব। শেষত গুৰুজনাৰ এষাৰি বৰগীতেৰে আমি আজিৰ প্ৰতিবেদনটো সামৰণি মাৰিছোঁ। হৰি নামৰ সে বৈকুণ্ঠ প্ৰকাশে, প্ৰেমৰ অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বঢ়ে ব্ৰহ্মাণ্ড গৱেষি।